Hello guys, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। মই ধৰ্মেন্দ্ৰ বৰদলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি আহিলোঁ চানমাৰী খেলপথাৰত। আজিৰ পৰা আৰম্ভ হৈছে গ্ৰন্থমেলা। গতিকে আহকচোন এবাৰ গ্ৰন্থমেলাত আমি যাওঁ আৰু সামগ্ৰিক পৰিৱেশটো এবাৰ চাই আহোঁ। আহকচোন। এখান হৈছে চন্দন মহন্ত আৰু তেখেতৰ সম্পাদনাত এখন গ্ৰন্থ উন্মোচন কৰিছে তেখেতৰ সম্পাদনাতে। বিশেষ কথাটো কি হৈছে, ইয়াতে পুৰণি শিল্পীসকলে পুৰণি লেখক লেখিকাসকলে ইয়াতে স্থান পাইছে। আৰু চন্দন কি ক'বা বিশেষ? আচলতে নতুন পুৰণি বুলি কথা নহয়, ইয়াত বেছিভাগেই নতুন লেখক। অকল এগৰাকী বা দুগৰাকী আমাৰ পুৰণা লেখক আছে, যিসকলক আপোনালোকে হয়তো বহুতে চিনি পাবও পাৰে নাপাবও পাৰে তেনেকুৱা। আৰু যিখিনি লেখক আছে তাৰ 90% যে সকলো মানুহে চিনি নাপায় সেইটো মই নদি ক'ব পাৰোঁ। ইয়াত আপোনাৰ যিসকল লেখক আছে, লেখকসকলৰ ভিতৰত ইমানেই উচ্চ মানদণ্ডৰ লেখা আছে। উদাহৰণস্বৰূপে আপোনাক ক'ব পাৰোঁ, দিব্যাশ্ৰী নিয়ৰ বৰুৱাৰ হাত দীঘল চোলাৰ তলত এটা বহুত উন্নত মানদণ্ডৰ গল্প। ফণীন্দ্ৰ ভূষণ মহন্তৰ আপোনাৰ চলক সহক আৰু এটি বীজগণিতীয় সূত্ৰ বুলি যিটো গল্প আছে, সেইটো পঢ়াৰ পিছত মানুহে ক'বলৈ বাধ্য হ'ব মই এটা ভাল গল্প পঢ়িম। গতিকে এটা মেইন ভাল লগা কাৰণটো হৈছে কি, যিবিলাক উঠি অহা প্ৰজন্মই লেখা মেলাত জড়িত হৈছে সেইসকলে উৎসাহ হ'ব। আপোনালোকে ইমান ভাল কাম কৰিছে। এই কামৰ দ্বাৰাই যেন আমাৰ এই উঠি অহা প্ৰজন্মতে আমি উৎসাহ যোগাব পাৰোঁ। খুব ভাল লাগিছে। গ্ৰন্থ হৈছে নিৰ্বাচিত গল্প আৰু সকলোৱে ইয়াক সহযোগ কৰিলে, আদৰি ল'লে ভাল লাগিব। আৰু এখেত হৈছে মোৰ বন্ধু দেৱজিৎ, তেখেতেও লিখা মেলা খুব কৰে। কিবা ক'বা নেকি? ক'বলগীয়া বৰ বিশেষ নাই। আজি এই মুহূৰ্তখিনি খুব ধুনীয়াকৈ উপভোগ কৰিছোঁ। আৰু কিছুমান ব্যতিক্ৰমী প্ৰয়াস আমাৰ সাহিত্য জগতত এই ধৰণে হৈ থাকিব লাগে। এই ধৰণৰ প্ৰয়াসে সাহিত্য জগতখনত কিছুমান নতুন নতুন চিন্তাৰ খোৰাক দিব। আৰু লগতে নতুনকৈ যিসকল প্ৰতিভাশালী শিল্পী কলা কুশলী ওলাই আহিছে বা লেখক যিসকলে নিজৰ প্ৰতিশ্ৰুতি আগবঢ়াব বিচাৰে, গতিকে এই ধৰণৰ প্ৰয়াসৰ মাধ্যমেৰে তেওঁলোকে সদায় নতুন সৃষ্টিৰ মাজত সৃষ্টিৰ জৰিয়তে অসমীয়া সাহিত্য জগতখনক সমৃদ্ধ কৰি যাব বুলি মই ভাবোঁ। আৰু এই আমাৰ ওচৰত দাদা আছে সোমেশ্বৰ বৰা, তেখেতেও এই গ্ৰন্থখনত কিবা লিখিছে। দাদা কি লিখিছে আৰু ক'ব নেকি অকণমান? মই সাধাৰণতে এই অলপমান প্ৰেমৰ গল্প লিখি ভাল পাওঁ। দাদা এতিয়া প্ৰেমৰ গল্প লিখিছে, ৰোমান্টিক গল্প লিখি ভাল পাওঁ। সেইকাৰণে মই এখন লিখিছোঁ যে মোৰ গল্পটোৰ নাম হৈছে এখন পুৰণি লগ পাই। আৰু আমাৰ ওচৰত আছে আন এগৰাকী সম্পাদিকা বাইদেউ, বৰষা বাইদেউ যথেষ্ট কষ্ট কৰিছে এই গ্ৰন্থখন উলিওৱাত। বাইদেউ দুআষাৰ কিবা ক'ব নেকি? মই নতুন লেখক লেখিকাসকলক আচলতে উৎসাহ দিবলৈকে এই কামটো কৰিছোঁ। আৰু তেওঁলোকৰ লেখাবিলাক আৰু ভাল হওক, সকলোৱে উৎসাহ উদ্দীপনা পায়, তাৰ কাৰণে আমি এইখিনি চেষ্টা কৰিছোঁ। বহুত ধন্যবাদ। আপোনালোক এই প্ৰচেষ্টা যেন যুগান্তৰ কাৰণে ৰখি যায়, খুব ভাল লাগে। যিখন গ্ৰন্থ আজি উন্মোচন কৰা হৈছে, এই গ্ৰন্থখনৰ যিখন প্ৰকাশন গোষ্ঠী অলিম্পিকা প্ৰকাশন আৰু তেখেত হৈছে স্বত্বাধিকাৰ, তেখেতে যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। খুব ভাল লাগিলে। আপোনালোকৰ নিচিনা যদি দাদা আমাক নতুন প্ৰজন্মক উৎসাহ দিয়ে, উদ্দীপনা দিয়ে, গতিকে আমাৰ নৱপ্ৰজন্মৰ খুব উৎসাহিত হ'ব আৰু নতুন নতুন সৃষ্টি সমাজৰ কাৰণে কৰি যাব আশা ৰাখিছোঁ। খুব ভাল লাগিলে লগ পাই। ধন্যবাদ। বাইদেৱে মোক এখন কিতাপ লিখিছে। বাইদেউ বহুত বহুত ধন্যবাদ। থেংক ইউ। আৰু মোৰ বিশেষ ভাল লগা কাৰণটো হৈছে এইটো কি, মই প্ৰফেশ্যনেল লাইফত মই চাকৰি কৰোঁ আৰু মই এতিয়া লাঞ্চ টাইমত আজি আহিলোঁ। বহুদিনৰ মূৰত কিতাপৰ মাজলৈ ঘূৰি আহিছোঁ। মোৰ ভাল লগা কাৰণটো হৈছে এইটোৱে। গতিকে আহকচোন গ্ৰন্থমেলা সামগ্ৰিক পৰিৱেশটো এবাৰ দেখাই দিওঁ, আহক।
অসম চৰকাৰে পৰিবহণ বিভাগে এটা সজাগতামূলক এখন ষ্টল পাতিছে। লিখা আছে ডু নট ড্ৰিংক এণ্ড ড্ৰাইভ, অন টু হুইলাৰ অলৱেজ ৱেৰ হেলমেট, ডু নট অভাৰ স্পীড। গতিকে সকলোৱে লক্ষ্য ৰাখিব যাতে ড্ৰিংক কৰি ড্ৰাইভ নকৰে। আৰু ইয়াতে একেলগে ষ্টল পাতিছে, খোৱা বোৱা ব্যৱস্থা চব যোগাযোগ, কিন্তু পইচা পাতি চবেই দিব লাগিব, তেতিয়াহে খোৱা ব্যৱস্থা পাব। চাওমিন, মেগী, যোনে যি বিচাৰে ম'ম' চব পাব ইয়াতে, কিন্তু পইচা দিব লাগিব। আহি মই প্ৰমোদ ছাৰক লগ পালোঁ, অসম কাৰ্টুন কেন্দ্ৰৰ চেয়াৰমেন। ছাৰ কিবা ক'ব নেকি ছাৰ? নমস্কাৰ, মই প্ৰমোদ কলিতা, অসম প্ৰকাশন পৰিষদৰ সচিব। আমি আজি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সৈতে একেলগে অসম প্ৰকাশন পৰিষদে যি অসম গ্ৰন্থমেলা আয়োজন কৰিছোঁ। মোৰ লগত আছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰান আহমদ ডাঙৰীয়া। আমি আহ্বান জনাইছোঁ, এই যি 12 দিনীয়া গ্ৰন্থমেলা হ'ব, আজিৰ পৰা এই অলপ পাছতে আৰম্ভ হ'ব আৰু ইতিমধ্যে সকলো যা যোগাৰ আৰম্ভ হৈছে। এই গ্ৰন্থমেলালৈকে যাতে সকলো আহে, সকলো ৰাইজলৈকে আহ্বান জনাইছোঁ। আৰু আমাৰ গ্ৰন্থ উদ্যোগটো শক্তিশালী কৰাৰ কাৰণে এক ভূমিকা লয়। আৰু ৰাইজৰ এই অকণমান সঁহাৰিয়ে অসমৰ সাহিত্য আৰু গ্ৰন্থ জগতক বাৰুকৈ উপকৃত কৰিব। মই অসম প্ৰকাশন পৰিষদৰ সচিব হিচাপে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এই 12 দিনত বিভিন্ন কাৰ্যসূচী হ'ব সাহিত্য সাংস্কৃতিক কেন্দ্ৰ কৰি, আৰু এই আটাইবোৰ কাৰ্যসূচীতে আপোনালোকে যোগদান কৰাটো মই কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ ছাৰ, থেংক ইউ ছাৰ। গ্ৰন্থমেলাত আহি পালোঁ, মোৰ বন্ধু প্ৰদীপেও ইনষ্টল এখন দিছে। প্ৰদীপ ব'লকচোন তোমালোকৰ ইনষ্টলখন চাওঁ, ষ্টলখন। হঠাতে লগ পাই গ'লোঁ প্ৰদীপক। প্ৰদীপৰ ব্যৱসায় বহুত। ব্যৱসায় নহয়, নীলমণি ফুকন, তেখেতে জ্ঞানপীঠ বঁটা এবছৰ পাইছে। তেখেতৰ কিতাপখনৰ নাম হৈছে কি? জীৱন, সৃষ্টি আৰু দৃষ্টি। চাণক্য নীতিবচন, মৌচম গগৈ আৰু বেলি মাৰ গ'ল, কিমান ভাল কিতাপ, ডক্টৰ লীলা গগৈ। জীৱনটো আমি মাথো এবাৰেই পাওঁ, গতিকে আহিব সকলোৱে ইয়াতে। ইনষ্টলখনৰ নাম কি আছিলে আপোনালোকৰ? নিষ্ঠা প্ৰকাশন। গতিকে ইনষ্টাখনৰ মোৰ বন্ধুৰ ইয়াত ইনষ্টল দিছে, গতিকে সকলোৱে আহিব। ভাল ভাল কিতাপবিলাক আছে, উপন্যাস আছে, গল্প আছে, গতিকে সকলোবোৰ পাব। ময়ো কিবা এখন কিতাপ লৈ লওঁ, কি কিতাপ ল'লে ভাল হ'ব গাইজ? কি কিতাপ ল'লে ভাল হ'ব? আকাশী তৰা, এইখন নিজা প্ৰকাশ হেৰি নিষ্ঠা প্ৰকাশন নিজা উলিওৱা আৰু কম্পিটিশ্যন পৰীক্ষাৰ কাৰণে। এইকেইখন হৈছে নিষ্ঠা প্ৰকাশনৰ নিজাকৈ ওলোৱা আৰক্ষীৰ নিযুক্তি পৰীক্ষা, ভাতমুখী, স্বাস্থ্য সেৱা সঞ্চালক আৰু অসম আৰক্ষীৰ কনিষ্টবল। গতিকে আহিব, এইবোৰ কিতাপ ইয়াতে পাব। আৰু তেখেতলোকে ইমান কষ্ট কৰি উলিয়াইছে। মোৰ এখন কিতাপ ল'বলগীয়া আছিলে, কি নাম কিতাপ এখন ল'ব, মই চিন্তা কৰি চাওঁ কি কিতাপ এখন লওঁ। কিতাপৰ মাজত সম্পৰ্কটো বহুত দূৰ হৈ গ'লতো, গতিকে কথা কিতাপ লওঁ বুলি ক'লে অকণমান দিগদাৰ হৈ যায়। কেনেকৈ টাইপৰ কিতাপ নৰ্মেল কিতাপ হ'ব, কেনেকৈ টাইপ গল্প, মই গল্পই ভাল পাওঁ। মৌন উঠ মুখৰ হৃদয়, মই এখন কিতাপ ল'ম। এয়া আছিল আজি গ্ৰন্থমেলাৰ প্ৰথম দিনৰ পৰিক্ৰমা। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাইছে, আৰু মই যিমান পাৰোঁ সামগ্ৰিক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু সকলোৱে আহিব, গ্ৰন্থ মেলাত অলপ সহযোগ কৰিব। ইয়াত যিমানবোৰ কিতাপ গ্ৰন্থ আছে সকলোৱে কিনিব, পঢ়িব। এনেদৰে ভিডিঅ' চাই থাকিবৰ কাৰণে প্লিজ এবাৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহা সপ্তাহত আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে বাই বাই।